মই আজি লৈ আহিছোঁ মাছ বইল। মোৰ ল'ৰাই তেল মছলা ভাল নাপায়, সেইটো কাৰণে তাৰ কাৰণে মই মাছ বইল কেনেকৈ বনাওঁ, ৰৌ মাছ বইল বনাই আছোঁ। এইটো কেৰাহীত মই পানী দিলোঁ, 1 কাপ পানী দিলোঁ, 1 কাপ আৰু আধা কাপ, টোটেল 1.5 কাপ পানী দিলোঁ। পানী ভালকৈ উতলিব দিম আৰু নিমখ দি লৈছোঁ অকণমান। ইয়াতে মই মাছ 3 পিচ, নিমখ আৰু নেমু সানি লৈছোঁ। 20 মিনিটমান সানি ৰাখিছিলোঁ মেৰিনেট কৰি। পানীখিনি উতল অহাত এতিয়া মাছখিনি দি ল'ম। ভালকৈ মাছ বইল হ'ব লাগিব। এতিয়া ঢাকি দিম মই। 5 মিনিটমান ঢাকি দিলোঁ। 5 মিনিট পিছত ঢাকন খুলিলোঁ। খুলি পেলাই মই এটা সৰু বিলাহী কাটি পেলাই ইয়াতে দিলোঁ। আৰু আমাক লাগিব আদা, নহৰু, পিঁয়াজ আৰু ভোট জলকীয়া। এইকেইটা মই অলপ খুন্দি লৈছোঁ, খুন্দনাত ইয়াতে দিলোঁ। এতিয়া আকৌ এই বিলাহীখিনি গলি যোৱালৈকে অলপ সময় ঢাকি দিব লাগিব। এটা ছাইড ধুনীয়াকৈ হৈ গৈছে আৰু এটা ছাইড হ'ব লাগিব। ইয়াতে মই ৰাইচ ফ্ল'ৰ লৈছোঁ 1 চামুচ আৰু পানী 2 চামুচ, ভালকৈ গুলি পেলাই মাছ বইলত দিম। মানে পানীখিনি যাতে অলপ গ্ৰেভিটো হেৰি হয়, ডাঠ হয়, সেইটো কাৰণে ৰাইচ ফ্ল'ৰ দিলোঁ। এতিয়া আৰু 2 মিনিট ঢাকি দিলোঁ। এতিয়া আমাক হৈ গৈছে বইল ফিছ। এতিয়া মান ধনিয়া নাই ঘৰতে, গছতে আছিলে, 2টা পাত আনি পেলাই দিলোঁ। এতিয়া মই অলপ পৰিৱেশন কৰোঁ। এই ডিছটো এছামিজ ডিছ হয়। আমাৰ ৰেডি হৈ গ'ল ফিছ বইল এছামিজ ষ্টাইল। তো আপোনালোকে এই ৰেচিপি কেনেকৈ পালে মোক জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিলে। আৰু যোনসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। থেংক ইউ।